2জন এমপি 2জনের ভিতৰত 1জন মন্ত্ৰী सानै देरहागोन जोङो सानैनि गेजेराव सासे जोङो मन्थ्रि लागोन दिल्लीयाव मन्थ्रि लाखांनायनि उनाव बिटिसिखौ गाख्रेबफैनोसै जोङो এইবার আমার অভিযান তো হব এইবার আমার বিপিএফ দলের অভিযান তো হব ঘরে ঘরে নাঙ্গল ঘরে ঘরে বিপিএফ খ্ৰীষ্টানো আছিল বুদ্ধিছো আছিল আৰু ইছলাম ধৰ্মীয় লোকসকলো আছিল তাৰমানে বেলেগ বেলেগ নিজাবকীয়াকৈ ইহঁতে প্ৰেয়াৰ কৰিছে আমিও যাই পেলাই দেখা কৰি আহিছে সেইটো হ'ল প্ৰথম ফেজ আজি সব ধৰ্মীয় মানুহ লোকসকলে আমাৰ বিপিএফ দলৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই ভাবো ঈশ্বৰে আল্লাহে ভগৱানে নিশ্চয় আমাৰ বিটিসি বাকী ৰাইজে যেনেকৈ বিচাৰে এনেকৈ নিশ্চয় আশীৰ্বাদ দিব সহায় কৰিব বুলি মই আশাবাদী প্ৰথম হেতু তাৰমানে সব ধৰ্মনি मानसिफ्रानो गासिबो आरज गाबजोबदों बाथौआबो बाथौनि नियमजों गाबदों ब्रह्मआबो ब्रह्म धर्मनि लाइनजों आरज गाबदों ख्रिस्टाना ख्रिस्टान धर्मनि लाइनजों आरज गाबदों इस्लामा इस्लाम धर्मनि लाइनजों आरज गाबदों रुफामनि बाथौ लाइनजों आरज गाबदों सत्संगआ सत्संग लाइननि आरज गाबदों बुलि बाथौ दङ बुलि बाथौआबो आरज गाबनानै होदों बिपिएफनि थाखाय निश्चय आरो उल्था फारनि बे ब्रह्म बाथौ बेबो आरज गाबदों मथथे बिपिएफ हिसाबै जोङो गासिबो धर्मखौनो समानै सन्मान होयो আমি বিপিএফ দল হিসাবে সকলো ধৰ্মকে আমি সমানে সন্মান দিছো আজি সমানে আমি সন্মান দি আহিছো আৰু ভৱিষ্যতেও আমি দিম আমাৰ বিপিএফ দলৰ উদ্দেশ্য হিতুৱে যে আমাক অঞ্চলত শান্তি লাগে অঞ্চলত একতা লাগে অঞ্চলত উন্নয়ন লাগে হেতুৱে আমাৰ মূল উদ্দেশ্য আৰু এইটো উদ্দেশ্য লৈয়ে আমি কাম কৰি আছো আৰু আমি কাম কৰি যাম मिथिबाय जोङो गासिबो धर्मीय मानसिखौनो समानै सन्मान होयो जोंनाव आदिबासि सेल दं राजबंशी सेल दं माइनरिटी सेल আছে राभा सेल আছে नाथजुगी सेल আছে सूत्रदल सेल আছে बेंगली सेल আছে हिन्दीबासि सेल আছে সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান কৰি পেলাই আমি পাৰ্টি কৰি আহিছো আৰু পাৰ্টি কৰি যাম সেল বনোৱাৰ আসল উদ্দেশ্যটো হ'ল আমি যাতে সকলো জাতি জনগোষ্ঠীৰ যিবিলাক ৰাজনৈতিক সমস্যাই হওক বা সামাজিক সমস্যাই হওক এইবিলাক যাতে আমি সমাধান কৰি দিব পাৰে চৰকাৰ অহাৰ পিছত নিজা বগীয়াকৈ যিবিলাক সমস্যা এই সেলৰ দ্বাৰা যাতে আমি কৰি দিব পাৰে তাৰ কাৰণেহে আমি এই সেলবিলাক বনাইছে सेल दी जों बानायदों राजबंशी सेल बा नाथजुगी सेल बा गरखा सेल बेफोरखौ बानायनायनि आसल उद्देश्यआनो जाबाय जोङो बिथांमोननि जिबिलाक जातिनि समस्या बे जातिनि समस्याफोरखौ गावसिनि जातिनि दारैनो जोङो बोरै समाधान खालामनानै होनो हायो राजनैतिक भाबै बा अर्थनैतिक भाबै बेनि थाखाय जोङो एक्सट्रा सेल बानायदों खोथाया बेनो जोंना आमी बिपिएफ हिसाबै আজি प्रथम फार्स्ट এনেকুৱা ডাঙৰ ৰেলী কৰিছো এনেকুৱা ৰেলীটো আৰু গোসাইগাঁৱত হ'ব এনেকুৱা ৰেলী বিজনীত হ'ব এনেকুৱা ৰেলী চিৰাঙতো হ'ব শালবাৰীতো হ'ব আৰু মছলপুৰত হ'ব তামুলপুৰত হ'ব ভেৰগাঁৱত হ'ব ওদালগুৰিত হ'ব 10টা ডিস্ট্ৰিক্টত 10 বাৰ ৰেলী এনেকুৱা আমি কৰিম মিथिবাই আমি এই নিৰ্বাচন 2024 যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত যেটো 24 যেটো 24 মানে এই বছৰত যেটো নিৰ্বাচন হ'ব एमपी निर्वाचन एटु बिहुर आगे होब बैसागुनि आगोल बे एमपी इलेक्शना जागोन बावैसोनि उनावनो माखासे समनि उनावनो बे फेब्रुवारि मासनि लास्ट थिंजायनो ए फेब्रुवारि माहर लास्ट बा मार्च फार्स्ट उइकते
ইলেকশ্যনৰ ঘোষণা দিব আৰু আমাৰ MP নিৰ্বাচনটো আমি শুনা মতে আমি জানা মতে মানে বৈশাগু বহাগ বিহুৰ আগে আগে হ'ব বুলি আমি শুনিছোঁ আমি এইবাৰ লোকসভা ইলেকশ্যনটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ দুটা লোকসভাত আমি খেলিব আৰু দৰং ওদালগুৰিও আমাৰ BPF দলৰ যিটো পজিশ্যন বিৰাট ভাল বেয়া নহয় আমাৰ জিকাৰ চান্সটো বেছি আছে 1 নম্বৰ পজিশ্যনত আছে এতিয়া এই দৰং ওদালগুৰি লোকসভাত তিনিখনীয়া ফাইটিং হ'ব একটাটো হ'ল বিজেপি একটাটো হ'ল কংগ্ৰেছ একটাটো হ'ল BPF কংগ্ৰেছ আৰু বিজেপি দৰং আৰু ওদালগুৰি লোকসভাত যুঁজ হ'ব আজিৰ দিনত BPF 1 নম্বৰত আছে দৰং আৰু ওদালগুৰি লোকসভাত 1 নম্বৰত আছে আমি কোকৰাঝাৰটো এনে উইনাৰ হৈ আছে কোকৰাঝাৰা ওৰैनो देरहाखानानै दं नंगौना नङा কোকৰাঝাरा देरहाखानानै दं खालि इलेक्शनल' जानांसिगौ खालि इलेक्शनহে হ'ব লাগে কোকৰাঝাৰ লোকসভাটো এনে উইনাৰ হৈ আছে খালি নিয়ম মতে ইলেকশ্যনহে হ'বলৈ বাকী আছে কিন্তু এইফালে দৰং ওদালগুৰিত আমাৰ বিজেপিতকৈ আমাৰটো 1 নম্বৰত আছে বিজেপি আৰু কংগ্ৰেছ আৰু BPFৰ মাজত যুদ্ধ হ'ব যুঁজ হ'ব ইয়াৰ ভিতৰত আজিৰ দিনত আমাৰ BPF দলে 1 নম্বৰ পজিশ্যনত আছে আমি দৰং ওদালগুৰিটো জিকিম 2 জন MP যাব আমাৰ দিল্লীত 2 জন MP 2 জনৰ ভিতৰত 1 জন মন্ত্ৰী सानै देरहागोन जोङो सानैनि गेजेराव सासे जोङो मन्थ्रि लागोन दिल्लीयाव मन्थ्रि लाखांनायनि उनाव BTCखौ गाख्रेबफैनोसै जोङो এইবার আমার অভিযানটো হ'ব এইবার আমার BPF দলৰ অভিযানটো হ'ব ঘৰে ঘৰে নাঙ্গল ঘৰে ঘৰে BPF নংগौना नङा ঘৰে ঘৰে নাঙ্গল ঘৰে ঘৰে BPF পুরা অভিযান সকলো জাতি জনগোষ্ঠীৰ ঘৰে ঘৰে নাঙ্গল ঘৰে ঘৰে BPF এই স্লোগান দি আমি যাম আৰু আমি 100% জিকিব प्रमोद बरो की कामफाई की কৈছে रविराम नार्जारी की কৈছে কিবা একটা নতুন কাম কৰিছে নাকি প্ৰমোদে যদি নতুন কাম কৰিছে মই দেখাই দিম এইটো হল কোকৰাঝাৰ আৰু খাৰিগাঁৱৰ মাজত যিবিলাক নতুন নতুন স্পিড ব্ৰেকাৰ বনাইছে এইটোই নতুন কাম বেলেগ আৰু নাই বেলেগ আৰু কাম দেখা নাই মই কোকৰাঝাৰ আৰু খাৰিগাঁৱৰ মাজত আমি দিব জানা নাই এই স্পিড ব্ৰেকাৰটো কিন্তু প্ৰমোদ বৰই কৰিছে দেই দেখিছ না নাই স্পিড ব্ৰেকাৰ নতুন 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 नुवाखैसोलाय गोदान गोदान स्पिड ब्रेकार जोंथ' बानायनो रोंबाखिसै जाम्बा हिसाबै जोङो আমি বানাবই জানা নাই এই স্পিড ব্রেকারটো এই প্রমোদ বড়ই বানাইছে নতুন স্পিড ব্রেকার প্রমোদ বড়ই বানাইছে কোকরাঝার আর খারিগাঁও ওইটো আমি বানাবো পারা নাছিল পাহরিছে জাম্বা নিচিনা হইছে আমি বানাবো লাগিছিল আমি কিন্তু আমি বানাবো পারা নাই প্রমোদ বড়ই বানাইছে ধন্যবাদ তার কারণে নাম্বা ধন্যবাদ হোনাंगोनब्रा স্পিড ব্রেকার गोदान বানাইदों ना নতুন স্পিড ব্রেকার বানাইছে ধন্যবাদ দিব লাগিব আমি তো এইখিনি কথা আর প্রমোদ বড়ৰ স্কিম আমা প্রমোদ বড়ৰ তিনটা স্কিম বিরাট মজবুত চলি আছে এতিয়া এইটো হল আপনি যদি বিপিএফ দলৰ মিটিঙত যায় তেতিয়া হলে PMAY ঘৰ নাপাব একটা দুই নাম্বার আপনি যদি বিপিএফ মিটিঙত যায় তেতিয়া হলে অৰুণোদয় নাপাব 2 নাম্বার 3 নাম্বারটো হল আপনি যদি বিপিএফ দলৰ মিটিঙত যায় ৭৫,০০০ নাপাব এই তিনটা স্কিম মজবুত চলি আছে মিथिबाय बे मोनथाम स्किमानो मजबुत सोलिगासिनो दं এই তিনিটা স্কিমটো মজবুত চলি আছে 1 নাম্বারটো বিপিএফ মিটিঙত যদি যায় আপনি PMAY ঘৰ নাপাব একটাটো হল আপনি যদি বিপিএফ মিটিঙত যায় অৰুণোদয় স্কিম নাপাব আপনি যদি বিপিএফ মিটিঙত যায় ৭৫,০০০ নাপাব তিনিটা বেলেগ আৰু স্কিম নাই তাৰ ইউপিপিএলৰ এই তিনিটাই
আৰু নতুন কাম বুলি ক'লে কোকৰাঝাৰ আৰু কাৰিগাঁৱৰ স্পীড ব্ৰেকাৰ এইটোৱে নতুন কাম বেলেগ কৰা নাই বেলেগ কৰা দেখা নাই মই এনেকুৱাই তাৰ স্কিমটো আৰু আমি আশাবাদী আজি যিসকল কৰ্মী আহিছে যিসকল লিডাৰসকলে আহিছে আপোনালোকে নিশ্চয় নিজৰ নিজৰ জায়গাত যাই পেলাই যদি খাম্পা খোৱা নিচিনা বা ৰবিৰাম নাৰ্জাৰী খোৱা নিচিনা প্ৰত্যেক কৰ্মীয়ে যদি তিনিজনকৈ আৰু যদি ভোটাৰ কালেকশ্যন কৰিব পাৰে তেতিয়াহ'লে আমাৰ আজিৰ দিনতে 2-2.5 লাখ ভোটাৰ আমাৰ এই কোকৰাঝাৰতে হ'ব কোকৰাঝাৰতে হ'ব তাৰমানে नोंसोरो सासे কৰ্মী हिसाबै जुदि 2 बा 3 करि भोटार बुथुमनानै लाहैयोबा लोगो अब्ला बेवहायथ' 40,000नि खम गैया 40 आरो 3 बेसेबां जायो 1,20,000 ओरैनो ओंखारखाबाय बेहायनो 1,20,000 भोटारा बेहायनो ओंखारखाबाय या 40,000तकै खम नाय मानु तो 40,000 into 3 1,20,000 तारमाने एजन कर्मीया जुदि 3 जनकै जुदि भोट कालेक्शन কৰিব পাৰে তেতিয়াহ'লে 1,20,000 ইয়াতে আছে আৰু তো সব কৰ্মী আহা নাই হয় না নহয় সব বিপিএফ দলৰ সব কৰ্মী আজি ইয়াত আহিব পৰা নাই এই 6টা ব্লকৰ আৰু আছে আধাখিনি আছে হয় না নহয় আধাখিনি আছে আৰু ওয়ার্কার আধাতকৈ বেছি আছে তো আমি যেটো 2024 যেটো एमपी निर्वाचन হ'ব ইয়াত হারার কোনো প্রশ্ন নাহে जोंना देरहाखाबाय बिपिएफआ जोङो जेरैखि जाया एमपी खौ देरहाथारनांगोन बेनि उनाव जोङो बिटिसि इलेक्शन फैगासिनो दं जोङो आमी बिटिसि सरकार হওয়া পিছত प्रथम आमी কাম কৰিব সকলো জাতি জনগোষ্ঠীৰ যেটো মাটিৰ কাৰণে যেটো বিরাট সমস্যা হৈ আছে মাটিৰ পাট্টা দিয়াটো আমাৰ প্ৰধান 1 নম্বৰ এজেন্ডা হিচাপে আমি কাম কৰিব মাটিৰ পাট্টা লাগে না লাগে না কোনা না হানি পাট্টা মাটিৰ পাট্টা লাগে না ৭৫,০০০ লাগে যদি ৭৫,০০০ লাগে তেতিয়া ট্ৰেক্টৰত যাবি যদি মাটিৰ পাট্টা লাগে তেতিয়াহ'লে নাঙ্গল এফালে ৭৫,০০০ দিব বুলি কৈ আছে না আপোনালোকে যদি ৭৫,০০০টোই বিচাৰে তেতিয়াহ'লে ট্ৰেক্টৰ হ'ব যদি মাটিৰ পাট্টা লাগে তেতিয়াহ'লে নাঙ্গল হ'ব মাটিৰ পাট্টা হানি পাট্টা বৰফ্ৰাও বহুতানো গিয়া নগুনা নয়া বহুত মানুহৰ বড় মানুহৰ লগতো মাটিৰ পাট্টা নাই সবে পাব ৰাজবংশীও পাব আদিবাসীও পাব মুছলিমো পাব নাথযোগীও পাব গোৰ্খা সকলেও পাব বেংগলী সকলেও পাব সব জাতি জনগোষ্ঠী মাটিৰ পাট্টা পাব আৰু আমি মাটিৰ পাট্টা দিয়াটোই আমাৰ 1 নম্বৰ এজেন্ডা আৰু আমি এইবাৰ চাকৰিৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিম যে কোকৰাঝাৰ জিলাত 40টা ডিপাৰ্টমেন্টত যেটো পোষ্ট খালি হ'ব ইয়াত এই চাকৰিটো কোকৰাঝাৰ জিলাৰ ল'ৰা ছোৱালী যুৱক যুৱতী সকলকে আমি দিব বেলেগ ডিস্ট্ৰিক্টত মানুহ নাহিব তাৰমানে চিৰাং জিলাত 40টা ডিপাৰ্টমেন্টত যিমান পোষ্ট খালি আছে ইয়াত চিৰাং জিলাৰ ল'ৰা ছোৱালী যুৱক যুৱতী সকলকে প্ৰায়োৰিটি দিয়া হ'ব চিৰাঙৰ মানুহে কোকৰাঝাৰত আহিব নোৱাৰিব কোকৰাঝাৰৰ মানুহে চিৰাঙত নাযাব প্ৰথম পৰ্যায়ৰ যিবিলাক চাকৰি দিব পৰা নাই জমা হৈ আছে ভালহে হৈছে আমাৰ কাৰণে প্ৰমোদ বড়োৱে চাকৰি দিব পৰা নাই চাকৰি দিব পৰা যেটো ক্ষমতা হেতু দিছপুৰে লৈ গৈছে আমাৰ কাৰণে চৰকাৰ আহিলে সেকেন্ডও নালাগে এনে অটোমেটিক আহি যাব আজি প্ৰমোদ বড়োৱে সব বস্তু বিক্ৰী কৰি ফেলাই খাই আছে কি দিছে বিটিসি বাকি ৰাইজক ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল ৭৫,০০০ কৰি পইচা দিম বুলি কৈছিল ক'ত ৭৫,০০০ এইবাৰ আমাৰ সকলো জাতি জনগোষ্ঠীলৈ মোৰ এটাই আহ্বান এইবাৰ আপোনালোকে আগৰ নিচিনা
500 थाखा लय फैलाय 5 बोसोर खाबरनि बिसारिबि एथु बेखौ दा खालामथार 500 थाखाजों 5 बोसोर जानो नागिरदोंमोन ना सोरबा सोरबा दाथ' थेला मोनजोब्बाय भट होनाय समाव 500 थाखाजों 5 बोसोर जानो हायो 500 थाखा দি 5 बोसोर খাব পারে কোনবা খাব পারে बैथिना खोनादोंना खोनायाखैलै खोनादों माथो थान्दा खाथियाव थांनो मा आंलाय खाथियाव थांनो थ' হাজার লাগে মাঠে ফাট্টা না ঠিক আছে গৌরাংবিলি জামগুৰি दे नोंस्रालाय बबेनि बंसिगाव राजु बांगाल खारबाय नोंसिना नङा होमबा औ थिगैनो दङ दे धुपगुरि ঠিক আছে তো না दे बावखुंग्रि এইবাराव आगोलावथ' नोंसोर बै धुबुरियावसो होयोमोन ना एबाराव क'क्राझाराव होनो मोनसिगोन भटथ' আগত এই বিলাসীপাৰা দিব লগা হৈছিল না ধুবুৰী এতিয়া क'क्राझार শ্রামা मा गामि थिनालि दे देबोरगाव ब्लक नमस्कार थाबायलै दे मोनलोंदों दा अबेनि आफलागाव दे बहुद फैदोंथ' गनगाव गामि हाग्रामा जय बिपिएफनि